নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই যে আগৰ ভিডিঅ'ত কৈছিলোঁ আমাৰ সপোনৰ ঘৰ এখন সাজি থকা হৈছে, সেই ঘৰখনৰ পৰা। আৰু ঘৰখনৰ ছাদ যিহেতু ঢালি দিয়া হ'ল আৰু চোতালখন যিহেতু অলপমান দ, গতিকে তাত মাটি ভৰাব লাগিব। সেয়ে আজি অলপমান চোতালখনত মাটি ভৰাই দিলোঁ আৰু এয়া মাটি ভৰাই দিলোঁ, দেখিছেনে? আৰু তাৰে অকণমান ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু তাৰ ছাইডত এনেদৰে আমাৰ মায়ে বস্তাত মাটি ভৰাই হেৰি কৰি দিছে, কিয়নো এই ছাইডেদি মাটিটো খহি গৈছে, সেইকাৰণে মায়ে এনেদৰে দিলে। তাৰপৰা এয়া আমাৰ গোসাঁনী। আৰু হোৱাৰ পিছত আমাৰ মায়ে পথাৰত এই মানিমুনি বুটলি আছে। আৰু তাৰপৰা আমাৰ গোসাঁনীও এনেকৈ কলমৌ শাক ছিগিব ল'লে। তাই কলমৌ শাকৰ ভাজি খাই বহুত ভাল পায়। আৰু যিহেতু সৰু ল'ৰা ছোৱালীক খুৱাবই লাগে, তাই ছিগাৰ লগতে মই তাই ছিগিব ল'লোঁ। এয়া দেখিছেনে?